পাই গ'লো আৰু এতিয়া নামি আজি লাইন গাড়ীতে আহিলোঁ আমি আপোনালোকৰ জেতুকাৰ ৰং দেখাই আছোঁ হে এভৰিৱান তো কি খবৰ সকলোৰে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ খবৰো ভালে একচুৱেলি আজি 2 মাহ হৈ গ'ল আৰু 2 মাহ আগতে তো 2 মাহ আগত মই মাহী বনি গ'লোঁ পুনৰবাৰ আৰু মোৰ কাৰণে বহুত স্পেচিয়েল দিন আছিল সেই দিনটো মই ভাবিলোঁ যে আগৰ পৰা ভাবিছোঁ যে এই যিটো মোৰ হেপী মুমেণ্ট হয় মই আপোনালোকৰ লগত ব্লগ হিচাপে শ্বেয়াৰ কৰিম তো মই ভিডিঅ'টো বনালোঁ ব্লগ বনালোঁ কিন্তু কি হ'ল ইণ্ট্ৰ'টো মই শ্বুট কৰিব পাহৰি গ'লোঁ তাড়াতাড়িতে মানে এক্সাইটমেণ্টত গমেই নাপালোঁ মই তো বাছত গৈ আছোঁ বাছত গৈ থাকোঁতে মানে মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ তো আপোনালোকেও চাওক মই মাহী বনি গ'লোঁ তো আপোনালোকে ভিডিঅ'টো একদম সম্পূৰ্ণ চাব একদম স্ক্ৰিপ্ট নকৰাকৈ দেই কাপোৰ ল'লোঁ ইয়াতে ৰখি আছোঁ এতিয়া চাৰ্জ কৰিবলৈ আনিছোঁ দেখিছেনে বেবী আজি নহয় বেবী কাইলৈ আহি আছে দেই ল'ৰা হ'ব নে ছোৱালী হ'ব মোক কিন্তু ছোৱালী লাগে দেই বাকী নাজানো কাক কি লাগে মানে ল'ৰা আছে ছোৱালী লাগে আমাক এইবাৰ কিবা হয় আৰু আপোনালোকে মানে যদি আপোনালোকৰ জানিব ইচ্ছা আছে তেনেহ'লে ভিডিঅ'টো একদম সম্পূৰ্ণ চাব লাগিব স্কিপ নকৰা হস্পিটেলত ৰখাটো একদম মানে বিৰক্তি চাব লাগিব নেকি পৰিৱেশটো তো ৰাতি 10টামান বজাত মানে অকণমান কিবা এটা চাইন লাগে বোলে এজন ডক্টৰৰ তো ফ্ৰণ্টৰ হস্পিটেলখনলৈকে আহিব লগা হ'ল এয়া চাব পাৰি যোনটো কিমান ধুনীয়া ন পুৰা একদম ৰঙা হৈ আছে আৰু সেইখন ভাঙাঘৰ পাহাৰখন পুৰা একদম লাইট পাইছে ৰাতিপুৱা ৰাতি 11টা হস্পিটেলত ৰাতি দিনৰ একো চিনি নাই আজি যিহেতুকে জেনেৰেলত আছোঁ তো এনেকৈ মাটিতে শুব লগা হ'ল কিন্তু একো নাই বহুতেই খোৱাই নাই এতিয়াও কিছুমানে বহুত পেইণ্ট হৈ থাকে ন এইবোৰ তো ফাইনেলি ৰাতিপুৱা হৈ গ'ল আৰু ৰাতিপুৱা 4টা বজাত ভিউ হয় এইটো আমি থকা ৰুমটোৰ পৰা মানে গুড মৰ্ণিং তো 8 বজাৰ লগে লগে মাতিলে অপাৰেশ্যনৰ কাৰণে চিজাৰিং হ'ব যিহেতুকে তাইৰ অকণমান ব্লাড প্ৰেছাৰটো বেছি আছে মানে তাই যিহেতুকে তাই দেখুওৱা নাই মুখখনত কিন্তু তাইৰো নাৰ্ভাছনেছটো আছে আমাক নেদেখাই কেৱল এতিয়া তাই যাব ভিতৰত মোৰে বুকুখন ধপধপাই গৈছে একদম মই তাইক মাতছি দেউতা আমাক দেউতা এই দেখাই দেউতাকৰ মুখ এক্সাইটমেণ্ট আছে নে নাৰ্ভাছনেছ কি আছে বিন্দু তো যিমানে সময় গৈ আছে ন মোৰ পুৰা একদম হাৰ্টবিটটো বাঢ়ি বাঢ়ি গৈ আছে যিমানে ৱেইট কৰি আছোঁ আৰু এয়া চাব পাৰে পুৰা কলা কলা মেঘ লাষ্টত গৈতো বহুত ডাঙৰে বৰষুণ হৈছে একচুৱেলি অ' মাই গড মই এতিয়া ৰখি আছোঁ আৰু কি জানেনে গাইজ যিটো ভাবিছিলোঁ সেইটোৱে হৈছে তো ফাইনেলি মাহী হৈ গ'লোঁ আৰু এয়া আপোনালোকে চাব পাৰে তাই আহি আছে তাইক আমাক দেখাবলৈ বা লৈ আহিব তো মানে একদম স্পীচলেছ তো গাইজ ইটছ এ গাৰ্ল য়েছ মই পুৰা মাহী হৈ গ'লোঁ আকৌ এবাৰ আৰু মই বহুত হেপ্পী হয় তো এয়া লৈছোঁ আনা কাটা আমাৰ ইয়াতে নিয়ম আছে নহয় আনা কাটাৰ ওপৰত বেবীটো ফাৰ্ষ্ট ল'ব লাগে
তো আনাকাটাৰে পূৰা ৰেডি, বেবীক এতিয়াও মানে ওলাই দিয়া নাই, আমাক দিয়া নাই, এয়া বৰ্তমান দিলে জাষ্ট। আৰু আমি এতিয়া কেবিনলৈ যাম আৰু পূৰা একদম কেবিনলৈ যাম, এতিয়া কেবিন পামেই আৰু। এতিয়া মই তাইৰ লগত অকণমান বহি আছোঁ। দেউতাকে মানে ভিনদৈ বাক আনিবলৈ গৈছে, তাইকোতো কেবিনত চিফ্ট কৰিব লাগিব ন। ফাইনেলি আমি কেবিন পাই গ'লোঁ আৰু এয়া বেবী মোৰ কোচত আৰু মাক আছে মোৰ সন্মুখত, পৰি আছে তাই। আৰু ইফালে মাহঁত আহি আছে, পাইছেহি আহি। জাষ্ট অকণমান ৰুমটো চিনি পোৱাত অকণমান টান হ'ব, কিয়নো ফাৰ্ষ্ট টাইম আহিছোঁ এইটো ৰুমত আৰু এইটো ৰাস্তা মাহঁতে নাজানে যিহেতুকে। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে স্ক্ৰিপ্ট নকৰাকৈ চাই যাওক দেই। বাবু মই ঘৰত যাওঁ, তুমি শুই থাকবা মা। তো এতিয়া ঘৰলৈ যাম আৰু একচুৱেলি কি হ'ল জানানে, ঘৰলৈ যাওঁতে মানে বাটটোৱে হেৰাই থাকিলোঁ। হস্পিটেলটো মানে ওলোৱা ইমান টান ন, বাবু মই মা পূৰা বাট বিচাৰি আছোঁ। তো ফাইনেলি আমি আমাৰ ৰাস্তা পাই গ'লোঁ আৰু এতিয়া বাজিছে প্ৰায় 7টামান বাজিছে আৰু আমি গৈ আছোঁ ঘৰলৈ। একচুৱেলি বহুত দিন হ'ল ঘৰত যোৱা, বহুত দিন নহয়, একচুৱেলি 2 দিন হৈছে ঘৰখন দেখা নাই। আৰু মোৰ একচুৱেলি ঘৰৰ বাহিৰে বেলেগত মানে একদম ভাল নালাগে, অশান্তি লাগে। তো এতিয়া ঘৰলৈ যাই আছোঁ আৰু আপোনালোকে প্লিজ কমেণ্ট বক্সত জনাব বেবীটো কেনেকুৱা লাগিল। আৰু মইতো বহুত হেপ্পী। আজি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক নকওঁ, জাষ্ট কমেণ্ট কৰিবলৈ কৈছোঁ।